হেল্ল' এভৰিৱান, সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম হাঁহ আৰু কোমোৰাই। আগতে পিছে মই বনাই পোৱা নাই এবাৰ ফাৰ্ষ্ট ট্ৰাই কৰিম। আৰু মই বনাইছোঁ জুইত। ভিডিঅ'টো চাই থাকিব, যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট কৰিব। মই পিঁয়াজখিনি ভাজি লৈ এতিয়া মাংস দি দিলোঁ। মাংসখিনি অলপ ভাজি ল'ম ভালদৰে। এতিয়া মই ইয়াত নিমখ আৰু হালধি দিম। হালধি দি অলপ ভাজি ল'ম। ইয়াত মই অন্য মছলা এতিয়া ব্যৱহাৰ কৰা নাই, অলপ দেৰিকৈ দিম। আগতীয়াকৈ মই নিমখ আৰু হালধি দি অলপ ভালকৈ ভাজি ল'ম মাংসখিনি। আৰু এইখিনি মই এতিয়া ঢাকোন মাৰি মাৰি অলপ টাইম ভাজি ল'ম। আৰু এতিয়া দি দিম আদা নহৰু পেষ্ট আৰু বাকী মছলাখিনি দি ল'ম। এতিয়া মই মিট মছলা, ৰেড চিলি, জিৰা পাউডাৰ, এইখিনি ভালদৰে অলপ মিলাই ভাজি ল'ম। এয়া প্ৰায় ভজা হৈছে মাংসখিনি। আৰু এতিয়া দি দিম মই ইয়াত আলু আৰু কোমোৰাখিনি। এইখিনি এতিয়া মই ভালদৰে ঢাকোন মাৰি অলপ টাইম ভাজি ল'ম। লাগি ধৰিব পাৰে, সেইটো কাৰণে মাজে মাজে অলপ চাই দিব লাগে। যিহেতু জুইত বনাইছোঁ, জুইটো এবাৰ বাঢ়ি যায় এবাৰ কমি যায়। আৰু এতিয়া মই ইয়াত দি দিম গৰম পানী। গৰম পানী দি অলপ সিজাই ল'ম আলু আৰু কোমোৰাখিনি। এতিয়া মই আকৌ ঢাকোন মাৰি দিম। এয়া প্ৰায় সিজিলে আলু আৰু কোমোৰা। প্ৰায় সিজি গ'ল। এতিয়া মই ইয়াত দি দিম জোখ অনুসৰি গৰম পানী। আৰু এয়া ৰেডি আমাৰ হাঁহৰ মাংস কোমোৰাৰ সৈতে বনোৱা। খাবলৈ ভালেই হৈছিল বাৰু। আপোনালোকেও ট্ৰাই কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। থেংক ইউ।